মই লৈছোঁ গাম দেখিব নোৱাৰে এই ভজিয়া এতিয়া চালে গুচি আহিছোঁ everyone welcome back to my channel নমস্কাৰ আপোনালোক সকলোকে মোৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে কুশলে আছে বহুত দিন একো ভিডিঅ' দিয়া হোৱা নাই ভাবিলো আজি ভিডিঅ' এটাকে কৰো এফালে যোৱা কথা আছে ভাবিলো আপোনালোককো লগত লৈ যাও তেনেহলে বলক ক'ত যাও কি কৰো সকলো দেখাই যাও বলক ভিডিঅ'টো শেষলৈকে সকলোৱে চাব বুলি আশা থাকিল আৰু ভাল পাব বুলি আশা ৰাখিলো তেনেহলে বলক আমি আহি আছো পশ্চিম কাৰ্বি আংলং বৈঠালাংছু অন্তৰ্গত একমাত্ৰ বয়োজ্যেষ্ঠ আশ্ৰমলৈ আৰু আহিছে এয়া বা মামীহত বৌহত সকলো মিলি আহি আছো তেওঁলোক টমটমত আহিছে আৰু আমি বাইকত আহি পাই গলোহি অলপমান খোজ কাঢ়িব লাগে বেছি দূৰ নহয় সেবে আমি সবে খোজ কাঢ়িলো এয়া খোজ কাঢ়ি আহিছো পালোহি এয়া সাইনবোৰ্ড আছে বয়োজ্যেষ্ঠৰ আশ্ৰম সিনিয়ৰ সিটিজেন হোম এয়া গেট পাই গলোহি গেটখন মৰা হৈ আছে এয়া গেটখন খুলি দিলে আমিও যাব পাৰিম নে নোৱাৰিম তাকে তেওঁৰ পৰা সুধিলো আৰু আমাক যাবলৈ অনুমতি দিলে এয়া আমি খাদ্য অনুসাৰি গোটেই কেইজনীয়ে যি পাইছো তাকে আনিছিলো অলপমান তেওঁলোকৰ বাবে যিমানখিনি আমাৰ সামৰ্থ্য হয় সিমানখিনিয়ে আমাৰো বেছি দিবলৈ মন যায় কিন্তু ইমানখিনি আমাৰো সামৰ্থ্য নাই হলেও যিমানখিনি পাৰো দিবলৈ চেষ্টা কৰিছো এয়া আশ্ৰমখন ধুনীয়াকৈয়ে ৰাখিছে তেওঁলোকে এয়া আমাক তেওঁলোকে বহিবলৈ দিলে এফালে আকৌ ভাত খাই আছিলে তেওঁলোকে ভাত খাই থকাখিনি সময়তে আমি পালুংগৈ আৰু এফালে চাওকচোন তেওঁলোক কেনে ধৰণে আছে বাকী এনে আপোনাৰ ঘৰত কোন আছে ঘৰত কোন কোন আছে চব আছে ল'ৰা আছে খবৰ লয় ল'ৰাকেইটা খবৰ লয় নে খবৰ মানে এতিয়া ইয়াত খবৰ ল'বলৈ নোৱাৰে নহয় ফোনত খবৰ বহুত কেইজনৰ লগত কথা পাতিলো তেওঁলোকৰ ঘৰ ক'ত ইয়াত থাকি কেনেকুৱা লাগিছে এইবোৰ বিষয়ে জানিলো খুব ভাল লাগিলে আৰু তেওঁলোকেও বহুত ধুনীয়াকৈ ক'লে আমি যোৱা পিছতে তেওঁলোকৰ মুখত এটা ধুনীয়া হাঁহি দেখিছোঁ যেন আমাক দেখা পাই তেওঁলোকে বহুত প্ৰেৰণা পাইছে বহুত যুগৰে যেন আমাৰ লগত চিনাকি তেনেধৰণে আমাৰ লগত কথা বতৰাবোৰো পাতিছে বহুত ভাল লাগিলে সদায় এনেকৈ থাকক আপোনালোক সুস্থ হৈ থাকক তাকে কামনা কৰিছোঁ আমিও আমি প্ৰসাদো লৈ আহিছিলোঁ তেওঁলোকৰ বাবে প্ৰসাদ দিলে তাত থকা মানুহ এগৰাকীয়ে মই লৈছোঁ গাম দেখিব নোৱাৰে এই ভজিয়া এতিয়া চালে গুচি আহিছোঁ বাই ভজিয়া বাই ভজিয়া দেখিব নোৱাৰে ভাত নিদিয়ে ভাত বনাই ভাত নিদিয়ে লোকৰ ঘৰকে খায় লোকৰ ঘৰকে খায় এতিয়া ইয়াত ভাল পাইছেনে হওক দিয়ক এইবিলাক দুখ নকৰিব আৰু যি হৈছে আৰু ইয়াত ভালে আছে যেতিয়া ঔষধ খাইছেনে নাই যদিও তেওঁলোকে আছে এখন ঘৰৰ দৰে কিন্তু মনত তেওঁলোকৰ বহুত দুখ আছে এই আইতাগৰাকী যে মোক হেনো তেওঁ নিজৰ ছোৱালীৰ দৰে লাগিছে আৰু ইমান বেছি মৰম কৰিছে মোক সঁচাকৈ বহুত ভাল লাগিলে তেখেতে মোক নালাগে যাব দিয়া তুমি থাকা এনেদৰেহে কৈছে আৰু আকৌ এদিন তালৈ যাবৰ বাবে মোক কৈ আছে যাম বুলি ময়ো কথা দি থৈ আহিছোঁ আৰু এদিন যাম এয়া সকলোৱে মিলি জুলি এনেদৰেই পাৰ কৰিছে দিনবোৰ ইয়াত থকা সকলো মানুহে এখন ঘৰৰ এটা পৰিয়ালৰ দৰে হাঁহি ফূৰ্তি আনন্দৰে তেওঁলোকে দিনবোৰ পাৰ কৰিছে কিছুমানৰ মনত দুখ কিছুমানৰ মনত সুখ
এনেদৰে আৰু ইয়াত তেওঁলোকলৈ অনা বস্তুখিনি বিস্কুট, ব্ৰেড, দালি, চেনি, আলু, তামোল পাণ, নিমখ এনেধৰণে যিমানখিনি পাৰিছোঁ আমি গোটেইকেইজনীয়ে মিলি আনিছোঁ। আকৌ এদিন আহিম বুলি তেওঁলোকক কৈছোঁ। এয়া আমাক সকলোকে তেওঁলোকৰ অফিচ ৰুমলৈ মাতিলে আৰু আমিও এয়া অফিচ ৰুমলৈ আহিছোঁ সকলো। এইটো NGO আণ্ডাৰত আমাৰ অল আছামত 10টা ডিষ্ট্ৰিক্ট আছে, 10টা এনেকুৱা অৰ্গেনাইজেশ্যন আছে। 4 বছৰ 5 years running আৰু মুছলিম মানুহ আৰু বস্তুটো এইটো চলাই আছে, মিনিষ্ট্ৰী চলাই আছে, নিউ দিল্লীৰ পৰা চলাই আছে, মনিটৰ কৰি আছে, NGO মনিটৰ কৰি আছে, কিন্তু বস্তুটো চলাই আছে, মিনিষ্ট্ৰী চলাই আছে নিউ দিল্লীৰ ট্ৰাষ্ট। তো আপোনালোকে আহা কিবা এইটো কমেণ্টছ দি যাব কি কাৰণে একচুৱেলি আপোনালোকে আহি কেনেকুৱা পালে কমেণ্টছ দি যাব। কিমানজনমান মানুহ আছে? এতিয়া 36 আছে আৰু ষ্টাফ 7জন ষ্টাফ আছে। আছে আহেতো ইয়াতে DCও আহে, DC আহে, SP আহে, EM কেইটাও আছে। এয়া যাবলৈ ওলালোঁ আৰু সকলোৱে মিলিজুলি আমি ভাবিলোঁ সেৱা এটা জনাওঁ, তেওঁলোকক আশীৰ্বাদ লওঁ যাতে আকৌ এদিন এনেকৈ আহিব পাৰোঁ তেওঁলোকৰ ওচৰত। তেওঁলোকেও আমাক আশীৰ্বাদ জনালে, বহুত ভাল লাগিলে। আকৌ এদিন আহিম ইয়ালৈ। তাৰ মাজতে কওঁ, ইয়াত আহি এনেকুৱা লাগিছে প্ৰত্যেকজন মানুহৰে যে সংগী এজনৰ প্ৰয়োজন। সংগীজন যোনেই নহওক, তেওঁ হাজবেণ্ড হওক বা ৱাইফজনী হওক বা ল'ৰা ছোৱালী হওক, যোনেই নহওক, প্ৰত্যেকজন মানুহে যে কোনোবা নহয় কোনোবা মানুহৰ বাবে ৰখি থকাৰ দৰে এজন সংগীৰ অনুভৱ কৰিছে তেওঁলোকে। সেয়েহে আমি অহাৰ বাবে তেওঁলোকেও বহুত ভাল পালে। অলপ সময় আমাৰ লগত কথা পাতিব পালে তেওঁলোকে। আমাক যে এৰিয়ে দিব নোখোজা হ'ল মানুহকেইজনে। আকৌ এদিন এনেকৈ আহিম বুলি কথা দি থৈ আহিছোঁ তেওঁলোকক। আৰু তাৰপিছত একবি সকলোৱে ফটো উঠিলোঁ। এই আইতাগৰাকী মোক বৰ ভাল পাইছে। ধন্যবাদ।